নমস্কাৰ বহাগী ধাৰাবাহিকৰ আজি নিশা আহিবলগীয়া 231 নম্বৰ এপিসোডৰ প্ৰমো ইতিমধ্যে মুকলি হৈছে। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে ৰাজাৰ শ্ব'ৰুমটোৰ মালিকে ৰাজাৰ বস্তুবিলাক উলিয়াই দিয়াৰ বাবে ৰাজাই মালিকলৈ ফোন কৰি মালিকক কয় যে মই সুইচাইড কৰিম, মেণ্টেলি হেৰেছমেণ্টৰ বাবে আপোনাৰ নাম সুইচাইড নোটত লিখি থৈ যাম। আজি খণ্ডত আপোনালোকে দেখা পাব ৰাজাই পয়জন খাই সুইচাইড কৰিবলৈ চেষ্টা কৰিব আৰু ৰাজাৰ মুখেৰে ফেন ওলাব। দেউতাকে দেখি ততাতৈয়াকৈ এম্বুলেন্সলৈ ফোন কৰা আপোনালোকে আজি খণ্ডত দেখা পাব। অন্যহাতে নীলমৰ মাকে স্বৰ্ণালীৰ ঘৰলৈ আহি মাক দেউতাকক বিভিন্ন ধৰণে বেয়া ব্যৱহাৰ কৰিব। লগতে কয় আপোনাৰ ঘৰৰ জীয়ৰী মোৰ ঘৰৰ বোৱাৰী, মই মৰমত ৰাখোঁ, অত্যাচাৰ কৰি ৰাখোঁ মোৰ কথা। এই সকলোবোৰ আজি নিশা 6:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ 9:30 বজাত দেখা পাব। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।